নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকলৈ লৈ আহিছোঁ পনীৰৰ এটা নতুন ৰেচিপি। তাৰ কাৰণে আমি ইয়াতে লৈছোঁ কাজু, বিলাহী, আদা, নহৰু, জলকীয়া, পিঁয়াজ আৰু গোটা গৰম মছলা। এয়া এখন কেৰাহী গৰম কৰি আমি তাতে 2 চামুচ বাটাৰ দিম। বাটাৰখিনি আমি অকণমান গলি যোৱালৈকে গৰম কৰি ল'ম। তাৰপিছত মই ইয়াতে দিম গোটা গৰম মছলা, আদা, নহৰু মই 4-5 ফুটা লৈছোঁ আৰু অকণমান আদা লৈছোঁ আৰু 2টা কেঁচা জলকীয়া। এইখিনি আমি অকণমান ভাজি ল'ম। ইয়াতে মই 2টা তেজপাত দি দিম। তাৰপিছত যোনখিনি মই পিঁয়াজ 2টা মিহি মিহি কৰি কাটি লৈছিলোঁ, সেই পিঁয়াজখিনি মই ইয়াতে ভাজিম। এইখিনি ৰঙা হোৱালৈকে ভজাৰ পিছত এতিয়া মই ইয়াতে দিম বিলাহী। 2টা বিলাহী মই সৰু সৰুকৈ কাটি লৈছোঁ আৰু কাজু মই 10-12 পিচমান দিম। এইখিনি ভালদৰে লৰাই অলপ সময় মই ভাজি ল'ম। ঢাকোন মাৰি অলপ সময় ভজাৰ পিছত এতিয়া মই ইয়াতে দিছোঁ 2 চামুচ নিমখ আপোনালোকে নিজৰ পৰিমাণ মতে দিব পাৰে। 2 চামুচ নিমখ দি মই এইখিনি ভালদৰে লৰাই দিম। লৰোৱাৰ পিছত আকৌ মই এইখিনি অলপ সময় ভাজি ল'ম। বিলাহীখিনি গলি যোৱালৈকে আমি বাকী মছলাখিনি বনাই ল'ম। এয়া মই জিৰা, ধনিয়া, জলকীয়া গুড়ি, হালধি আৰু অকণমান বাটাৰ দি এটা পেষ্ট বনাই ল'ম। আৰু ইয়াতে মই দিছোঁ অকণমান দৈ। 2 চামুচ দৈ ইয়াত মই এই পেষ্টখিনিৰ লগত মিক্স কৰি দিছোঁ আৰু এইখিনি অকণমান ভাজি ল'ম। দৈখিনিত থকা পানীখিনি যিহেতু শুকাই গৈছে, গতিকে এইখিনি আমি কেৰাহীৰ পৰা নমাই লৈ ঠাণ্ডা হ'বলৈ দি তাক এটা আমি পেষ্ট বনাম। এতিয়া মই এখন কেৰাহীত 2 চামুচ ঘিউ দিছোঁ। এতিয়া মই ইয়াতে দিম পিঁয়াজখিনি মই মিক্সিত মাৰি খুব মিহি কৰি লৈছোঁ। এইখিনি মই অকণমান ভাজি ল'ম ঘিউতে। পিঁয়াজখিনি ভালদৰে ভজাৰ পিছত এতিয়া মই মিডিয়াম চাইজৰ 2টা বিলাহী পেষ্ট বনাই লৈছিলোঁ, সেইখিনি মই ইয়াতে ফ্ৰাই কৰি ল'ম আৰু অকণমান ইয়াতে হালধি দিম আৰু অকণমান নিমখ দিম, জলকীয়া গুড়া অকণমানো দিম। বিলাহীখিনি ভালদৰে ভজাৰ পিছত এতিয়া আমি যোনখিনি মছলা আমি পেষ্ট বনাই লৈছিলোঁ, কাজু, বিলাহী, পিঁয়াজ, এইখিনি আমি ইয়াত দি দিম
আপোনালোকে এইখিনি চেকিও দিব পাৰে মই চেকি দিয়া নাই কিয়নো মই খুব ভালদৰে ইয়াক পিচি লৈছোঁ গতিকে ইয়াক মই চেকা নাই আপোনালোকে এখন চেকনিৰে চেকি দিলেও কিন্তু খুব ধুনীয়া স্মুথ হৈ যাব এতিয়া এইখিনিত অকণমান পানী দি মই তাক ভালদৰে উতলিব দিম তাৰ পিছত মই যোনখিনি পনীৰ আছিলে কাটি থোৱা সেই পনীৰখিনি মই ইয়াতে দি দিম এয়া পনীৰখিনি মই ইয়াতে দি দিছোঁ পনীৰখিনি দি মই অলপ সময় উতলিব দিম যাতে পনীৰৰ ভিতৰত মছলাখিনি ভালদৰে সোমায় পনীৰখিনি ডাঠ হৈ আহিছে এতিয়া আমি ইয়াক উদঙাই চাম এয়া চাওক পনীৰখিনি খুব ধুনীয়াকৈ ডাঠ হৈ আহিছে এতিয়া আমি ইয়াতে কষ্টুৰি মেথি অকণমান দিম কষ্টুৰি মেথিখিনি আপোনালোকে এখন টাৱাত অকণমান গৰম কৰি ল'ব যাতে তাক ভাঙিবলৈ সুবিধা হয় সহজ হয় যাতে এতিয়া আমি ইয়াতে দিম 2 চামুচ বাটাৰ বা আপোনালোকে কমকৈ যদি খাব বিচাৰে তেতিয়া কমাই দিব পাৰে মই যেহেতু প্ৰথমতে অকণমান বাটাৰ দিছিলোঁ গতিকে মই 1 চামুচ বাটাৰহে দিছোঁ আপোনালোকে 2 চামুচো দিব পাৰে এয়া মই যোনখিনি কষ্টুৰি মেথি আছিলে সেইখিনি মই ইয়াতে দি দিছোঁ এইখিনি এতিয়া পাৰফেক্ট বাটাৰ পনীৰ হৈ গৈছে আপোনালোকে এইখিনি ৰুটিৰ লগতো খাব পাৰে বা পোলাও বা ভাতৰ লগতো খাব পাৰে এতিয়া মই এটা বাটিত আপোনালোকক এই পনীৰখিনি উলিয়াই দেখুৱাই আছোঁ আপোনালোকে এনেদৰে বাটাৰ পনীৰখিনি বনাই খাই চাবচোন আৰু কেনেকুৱা পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু ভিডিঅটো ভাল পালে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ